হে ভগৱান, কি ৰ'দ দিছে, ইমান গৰম। সূৰ্য দেৱৰ কিবা খং উঠছে নেকি? অলপ গছৰ তলত বহোৱে ৰ। খাও, এইটো হাপা দেখোনে। বেটা গৰম কাৰণে তই গাছৰ তলত বহি আছে। ভাই, তামাম গৰম লাগছে আজি, অলপ বহিছো ৰ। গৰম কাৰণে ময়ো গাছৰ তলত অলপ বহিব আহিছো। মোৰ ওচৰতে বহিবি অলপ। ভাই হৰকান্ত, তই কিবা বিয়া বাৰুৰ কথা ভাবছা নাই না তই বিয়াখন নাপতাই? ৰহে হাপা, তই মোক বিয়াৰ কথা কৈছা। সিদিনা মায়ে মোক বজাৰত খেদছিল, বস্তুৰ ইমান দাম। 500 টকা কেনেকে গেল গমে নাপলোৱে। কি কোৱা বস্তুৰ দাম কাৰণে তই বিয়া নাপাতা নেকি? মই যোন বাজাৰত নাযাওঁকে খাই আছো। বাজাৰ নাযোৱাকে খাই আছা? মোকো বুদ্ধিটা দিবিচোন, কি কৰি খাব পাৰে। বুদ্ধি লাগে তাক, ঘৰত চব খেতি আছে। জ্বালা, বেঙনা, টিহা, জিকা চব আছে ঘৰত। তিত্তই চব চাই থাকে আৰু মোৰ বাজাৰ নকৰাকে চলি যায়। বৌয়ে খেতি কৰিছে কাৰণে তই লেবেল দি আছা। বৌয়েও বিৰাট ভাল দেখোনে, খেতি কৰি কেনে তোক খুৱাই আছে। সিদিনা তোৰ খুলখালি অহা যেন পাইছিলোৱে, চকত দেখছিলো। আছে না গেছি তাই? চাবি দে হৰকান্ত, খং তুলি নানবি। খুলখালি কথা চকু নিদবি দে, নহ'লবা মুখ চুখ ভাঙি পেলাম বাচা তোৰ। কেনাই কৰা দেখোনে, মই কথাটোহে সুধছো। তোৰ খুলখালিক আনা নাইতো মই। এই পাগলৰ লগত কাই বহি থাকে। অলপ গৰম খানত ঠাণ্ডা খাব আহিছিলো, তাকো পাগলে মোৰ মাথাটা গৰম কৰি দিছে। তুই বহি থাক, মই যাম। পিছে বন্ধুসকল, আজি প্ৰথম ভিডিঅ' বনাইছোঁ। ভাল লাগলি লাইক কৰবি আৰু ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ' বনাবা দিবি।